মগুখিনি কালি তিয়ালে আজি এইখিনি ধুবগৈ লাগিব ধুনীয়াকৈ সঁচাকৈ ধুনীয়া লাগিছে এয়া আমাৰ প্ৰস্তুতি চলাই থকা হৈছে ৰাজীৱে ধুনীয়াকৈ মণ্ডপটো সজাইছে মজা লাগিছে তাকে আমাৰ নটৰাজ্য পৰিয়ালে লেট কৰিছে অহাই নাই এতিয়ালৈকে থিয়েটাৰ তেনেকৈ পূজা পাৰ্বণ উৎসৱবোৰ পালন কৰিলে খুব ভাল লাগে মনটো ভালে থাকে যিহেতুকে আমি ঘৰৰ পৰা বাহিৰত থাকোঁ হয় হয় ভাল লাগে খুব ধুনীয়া লাগিছে ধুনীয়াকৈ এইখন হ'লে কি হ'ব বাৰু পানী মোৰ হেৰি ধুবলৈ তোমাৰ এইখিনি ধুবলৈ পূজাৰ এই বস্তুখিনি কল আপেল আঙুৰ তাৰপৰা এইবোৰ তামোল এইবিলাক ধুনীয়াকৈ এইখিনি মগুখিনি ধুব লাগিব এতিয়া ঢালি দিয়া কলত পানী ঢালিব এখন হয় এই কলখিনি ধুব লাগিব চব ধুব লাগিব পানী সেই ডাঙৰ টিঙত লৈ আহা ঢালি দিয়া ডাঙৰ টিঙত লৈ আহা আমাৰ ঘনৰ হেৰি পূজাৰ বস্তু ধুবলৈ পানী বিচাৰিছে এগিলাচ পানী আনি দিছে দেই গাইজ হাঁহিটো কিন্তু ধুনীয়া একদম ভাইব্ৰেশ্যন লগা হাঁহি মজা লাগিছে আমাৰ দেহি ক'লৈ গ'ল দেহি মাত দেহি ক'লৈ গ'ল এয়া আমাৰ খুৰা একদম ধুনীয়াকৈ কলপাত কাটি আছে বজাৰ কৰিলে ৰাতিপুৱাই বজাৰ কৰি আহি এতিয়া কলপাত কাটি আছে আমাৰ খুৰাই একদম ধুনীয়াকৈ প্ৰস্তুতি চলাই থকা হৈছে আমাৰ নটসূৰ্য পৰিয়াল আহিব এতিয়া লাহেকৈ খুৰা বজাৰ সমাৰ ক'ত কৰিলেগৈ বজাৰ সমাৰ আমি মোটামুটি কোৰালগুৰিত কৰিলোঁ কোৰালগুৰিত বজাৰখিনি আনি এতিয়া চবেই ভাগে ভাগে কামত লাগি আছো আৰু আকৌ কলপাত কাটিছে হয় হয় একদম ধুনীয়াকৈ প্ৰস্তুতি চলাই আছে আমাৰ খুৰা এয়া আমাৰ বিশ্বজিৎ নাৰিকল কাটিছে আমাৰ খুৰাই টিং বজাই আছে দেই লাগি আছে আৰু লাহে তেজদি ফালি আছে তামোল বেলেগ হ'ব এয়া আমাৰ কণমানি এজনী আমাৰ সৰস্বতী পূজা খাবলৈ আহিছে মানে তহঁতি গা ধুলি নাই সোনকালে কৰ পূজা সোনকালে পাতিব লাগে সোনকালে খাব লাগে এইখিনি ধুনীয়াকৈ বজাৰ কৰি আনিলে আমাৰ পূজাৰ কাৰণে ধুনীয়াকৈ নাৰিকলীয়া ফালি আছে আমাৰ বিশ্বজিতে এই আমাৰ ঘনা এতিয়াহে বুজি পাইছে যে আমি পূজাৰ বস্তু ধুবলৈ পানী এবাল্টি লাগে দে কৃষ্ণ মানে কি ঘনাই এগিলাচ পানী আনি দিছে মোক আঙুৰ ধুবলৈ